চন্দ্ৰমা বৰ্মন মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি গৈ আছোঁ মমিবা আৰু মই সন্যাসী আশ্ৰমলৈ, আমাৰ নলবাৰীতে আছে। তো মমিবা কিবা ক'বা নেকি? চব মন্দিৰত যাওঁ, নতুন বছৰ ন। তো বলক। মংগল হওক। হাই গাইজ, এতিয়া আমি মন্দিৰ আহি পালোঁ। এইখন গেট হয়, তো ভিতৰত বলক। তো গাইজ, খাৰজাৰা আশ্ৰমৰ এইখন মেইন গেট হয়। এতিয়া আমি চাকি ধূপ লৈ ল'লোঁ। এইটো খাৰজাৰা আশ্ৰমৰ মেইন মন্দিৰ হয়। ইয়াত ফাৰ্ষ্ট আমি চাকি ধূপ দি লওঁ। এইটো হনুমান মন্দিৰ, আৰু ইয়াত হনুমান চালিচাখন অসমীয়াতে সুন্দৰকৈ লিখা আছে। এইখন হনুমান চালিচা। আৰু এইটো শিৱ মন্দিৰ হয়। এই মন্দিৰটো গছৰ শিপাৰ দ্বাৰা সৃষ্টি হৈছে। গছৰ শিপাই সকলো পিনে। আৰু খাৰজাৰা আশ্ৰমখন স্থাপন কৰিছিল পৰমানন্দ ব্ৰহ্মচাৰী দেৱ। এইজনেই তেখেত এতিয়া স্বৰ্গবাসী হৈছে। আৰু এই জুইকুৰা এনি টাইম জ্বলি থাকে, আৰু ইয়াৰ ফট ল'ব লাগে, মানুহৰ বেমাৰ আজাৰ নাইকিয়া হয়। খুৰা, আপোনাৰ নামটো? মোৰ নাম জ্ঞানানন্দ ব্ৰহ্মচাৰী। বৰ্তমান এই আশ্ৰমখন মই পৰিচালনা কৰি আছোঁ। এতিয়া মই ইয়াত আহি মই বাবাক লগ পালোঁ। বাবাই মানে আশ্ৰমখনৰ বিষয়ে অলপমান কৈ দিব, কওকচোন। এই আশ্ৰমখন প্ৰথমতে 1818 চনতে স্বামী পৰমানন্দ ব্ৰহ্মচাৰীয়ে স্থাপন কৰি থৈ গৈছে। ইয়াৰ ওচৰতে হাৱৰ শিপাৰে সৰিয়হতলী গৌশালা বুলি তাতে এখন গৌশালাও স্থাপন কৰি তেওঁ গৈছে। গতিকে এই আশ্ৰমখনত সৰিয়হতলী গৌশালা আশ্ৰমখনত 1071 বিঘা মাটি, কিন্তু মানুহবিলাখানে মাটিবিলাক চব দখল কৰিছে, কোনে আপুনি। আৰু আশ্ৰমখন চলি আছে, তাতে গৰু গাই যিবিলাক আছে, মানুহে পৰিচালনা কৰি আছে, মঠ মন্দিৰ আছে। আৰু খাৰজাৰা আশ্ৰমতো গছ গছনি হৰা ভৰা মঠ মন্দিৰ আছে, শিৱ মন্দিৰ আছে, হনুমান মন্দিৰ আছে, বাৰগোপাল থান হনুমানৰ থান আছে, বিষ্ণু মন্দিৰ আছে, ইফালে দুৰ্গা মন্দিৰ আছে, লগতে ইয়াৰে এখন। আৰু এই আশ্ৰমখনৰ আগতে যিবিলাখন সাধু আছিল, তেওঁলোকেও এই আশ্ৰমখন ভালদৰে পৰিচালনা কৰি মৰি গৈছে। আৰু তেওঁলোকৰ উদাহৰণস্বৰূপে সমাধি আছে অষ্টানন্দগিৰি, শম্ভুগুৰি মহাৰাজ, ৰামচৰণ বাবা, হৰিহৰানন্দ ব্ৰহ্মচাৰী, বৈৰাগানন্দ ভকত, এইকেইজন সাধুৱে এই আশ্ৰমখন বহুদিন পৰিচালনা কৰি সুন্দৰভাৱে পৰিচালনা কৰি সুৰক্ষিত কৰি ৰাখিছে। মানে তেওঁলোকে এইখন স্থাপন কৰিছিল। ঠিকে আছে। এই আশ্ৰমখনৰ ইয়াত বহুত মাহাত্য আছে। মানুহৰ আশাবিলাক পূৰণ হয়। যোনে যি আশা কৰে তাৰে পূৰণ হয়। কাৰোবাৰ ল'ৰা ছোৱালী হোৱা নাই, ল'ৰা ছোৱালী হৈছে। গতিকে নানান ধৰণৰ ইয়াত মানে আশাবিলাক পূৰণ হয়। মানুহবিলাকে মানুহে জনে জনে আশ্ৰমখনত সদায় আহিয়ে থাকে। এতিয়া আমি গৈ আছোঁ শিৱকালী ধামলৈ, য'ত হাজাৰ হাজাৰ মানুহ আহি থাকে। তো আমি এতিয়া শিৱকালী ধামত উপস্থিত হৈছোঁ। এইখনেই শিৱকালী ধাম হয়। আপোনালোকে এবাৰ আহিব। ইমান ভাল লগা পৰিৱেশ, মানে সঁচাকৈ বহুত ভাল লাগে, মনটোত বহুত শান্তি পায়। এইটোৱে আমাৰ বাবা, শিৱ বাবা। আপোনালোকে আহি যাওক, ইমান ধুনীয়া পৰিৱেশ নলবাৰীতে আছে, চাই যাওক। আৰু এইটো গুফা হয় শিৱৰ। এতিয়া আমি গুফাটোৰ ভিতৰত সোমাই আহিছোঁ। বাপৰে, ইমান ভাল লগা পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিছে। জীৱনত প্ৰথমবাৰ দেখিছোঁ এনেকুৱা। এইটো ফাৰ্ষ্ট গণেশ বাবা আছে দুৱাৰ মুখতে, গণপতি বাবা। আৰু এইপিনে আছে লক্ষীমা। আৰু ইমান ভাল লাগিছে মানে সঁচাকৈ। আৰু এইটো আছে শিৱ পাৰ্বতী। আৰু বহুত ভাল লাগিছে সঁচাকৈ। আপোনালোকে এবাৰ আহি চাই যাওক না, বহুত ভাল লাগিছে। এইটো হয় শিৱ বাবাই, এইটো। আৰু এইটো সৰস্বতী মা। আৰু এইটো কাৰ্তিক হয় এইটো। আৰু এইপিনে এইটো শিৱ বাবা। সঁচাকৈ বহুত ভাল লাগিছে, আপোনালোকে এবাৰ আহি চাওক। তো গাইজ, এতিয়া আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমি ঘৰত গৈ আছোঁ। তো আজিলৈ সামৰিছোঁ।